পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি প্ৰথমটি প্ৰশ্নলৈ মই আগবাঢ়িব খুজিছোঁ। কৰ্মবীৰ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ নবীন চন্দ্ৰ বৰদলৈ। আজি দ্বিতীয়টি প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। দেশভক্ত বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ তৰুণৰাম ফুকন। ইয়াতে কওঁ, কোনোৱে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্ট হয়। আজি তৃতীয়টি প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। ত্যাগবীৰ বুলি কাক কোৱা হয়? উত্তৰ হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয়। আজি চতুৰ্থটি প্ৰশ্নলৈ আগবাঢ়িব খুজিছোঁ। কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায়? এইটো আটাইতকৈ কমন কুৱেশ্যন হয়, সকলোৱে এইটো উত্তৰটো জানে। ইয়াৰ উত্তৰটো মই কৈ দিছোঁ, বিষ্ণু ৰাভা। আজি শেষৰটি আৰু পঞ্চমটি প্ৰশ্নলৈ মই আগবাঢ়িব খুজিছোঁ। অসম কেশৰী বুলি কাক কোৱা হয়? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি মোৰ ফালৰ পৰা আশা থাকিল।